মৃণাল কলিতাৰ কথা আৰু বৰ্ণালী তালুকদাৰৰ পাঠেৰে গাভৰু হৃদয়ৰ বিষাদ। দাপোন, তোমাৰ স্বচ্ছ ৰূপোৱালী পৰ্দাখনত দেখিছিলো জীৱনৰ চেহেৰা, মোৰ মাটিৰ কলিজা। তোমাক ফুল ফুলা বতৰত হিয়াত ভৰাই লৈ ফুৰিছিলো। মনে মনে যে কতবাৰ তোমাৰ ৰূপোৱালী পৰ্দাত নিজকে পৰীক্ষা কৰিছিলো। তুমি সৈতে সাজিবলৈ ব্যাকুল কৰিছিলা। সেয়া বাৰু কাৰ বাবে? দাপোন, মোৰ গাভৰু চকুহালত ভৰি পকি উঠা লাজ যৌৱনৰ আছিল। মই যে তোমাৰ সন্মুখত চঞ্চলা পখিলীজনী হৈ হাঁহি হাঁহি পাৰ কৰিছিলো কৈশোৰৰ সেই হেঙুলীয়া সময়। আমি বাৰু কোন জনমৰ ইমান নলে গলে লগা বন্ধু আছিলো? দাপোন, আঘাতৰ বাহ লাগি তিতা মোৰ চকুৰ বিষণ্ণ ৰূপ, জীৱনৰ বিজুতি আৰু সপোন চূৰ্ণ হোৱাৰ কালান্তক দুখ। তুমি বাৰু কি সাহস দেখুৱাই দিলাহি মোক? দাপোন, তুমি হেলাকি হলা মোৰ পৰা। সপোনত চৰা মোৰ সেউজী পাতৰ পুৰণি দাপোন। তোমাক মেলি নিজক চাবলৈ আৰু যে মোৰ মন নোযোৱা হ'ল। তিল তিলকৈ মৰি গ'ল। মোৰ দুখৰ জেউতি কোনে বাৰু কাঢ়ি খালে? কোন জনমৰ আৰ্জিত পাপৰ ফল আছিল এনে দুখৰ দাগ লগা কপাল?